অসম অৰুণাচল সীমান্তত পুনৰ উত্তেজনা। দেওবাৰে লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত ফুলবাৰী বোকানালাত অৰুণাচলীয়ে স্থাপন কৰা এটি কেম্পক লৈ স্থানীয় ফুলবাৰী ৰাইজৰ মাজত উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়। क्योंकि मेरा जुरिसडिक्शन गोमतो में भी है, फिर बालीजान में भी है, तो वो सब कुछ छोड़ के हम यहाँ खुद अपना वेरिफिकेशन के लिए आए हैं। तो हमको लगा है कि हमें इतना प्रॉब्लम नहीं है, एक ही टेंट का बात है। यहाँ में साथ में बैठो, मीटिंग खत्म, आप तो टेंट चला जाएगा, कोई परमानेंट स्ट्रक्चर नहीं है। ऑक्युपाई वगैरह जो हम लोग सुना है, ऑक्युपाई लगा हुआ है, वो आपका नंबर दीजिए, अगर देखने से हम आपको जरूर हम आप ये करो, अगर ऑक्युपाई वाला कुछ पोस्टर होता है तो हमको खींच के भेज भेज दीजिएगा। অসমৰ মাটিত অৰুণাচলীয়ে ময়মতালিয়ে আহি স্থাপন কৰে এটি কেম্প। অসমৰ মাটিত অৰুণাচলীয়ে এনেদৰে কেম্প স্থাপনক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত সন্দেহ উপজে। দেখিছোঁ মানে এই ৰাজগড় আলিআলিয়ে গোটেই মানে সিহঁতৰ চাইনবোৰ্ড মাৰি গৈছে, মানে ৱেলকাম টু অৰুণাচল এনেকুৱা ধৰণৰ মাৰিছে। আৰু ইয়াত মানে প্ৰায় অপ্টিকৰ মানে এনেকুৱা অৰুণাচলৰ মানুহে মানে আমাৰ অসমৰ মানুহক মানে প্ৰায় মানে ইয়াত হাৰাশাস্তি কৰিয়ে থাকে, মানে ভাবুকি দি থাকে, তহঁতি ইয়াত গৰু এৰাল নিদিবি, তহঁতে ইয়াত গৰু আৰু এইখিনি আমাৰ মাটি, এনেকুৱা ধৰণৰ মানে ভাবুকি দিয়ে। আৰু খৰিয়নাৰ মানুহবিলাকৰ পৰা পইচা 20 টকা লয়। এই খৰিয়না মানুহবিলাক আমাৰ অৰুণাচলৰ পৰা খৰি নিছ বুলি, কিন্তু তাৰ পৰাও 20 টকা লৈছে। আৰু এনেকুৱা ধৰণৰ প্ৰায় হৈছে। আগতে কিন্তু অৰুণাচলৰ সীমাটো বহুত ওপৰত আছিলে, এতিয়া ক্ৰমান্বয়ে এটা ঠেলি আহি একদম আমাৰ ৰাজগড়লৈকে মানে সিহঁতে মানে বাউণ্ডেৰী মানে সিহঁতে হেৰি কৰিছে। ইয়াৰ আগতেও অসম অৰুণাচল সীমান্তৰ এই ফুলবাৰী বোকানলাত অৰুণাচলৰ দুৰ্বৃত্তই অসমৰ ভূমি দখলৰ উদ্দেশ্যে কেইবাবাৰো অত্যাচাৰ কৰি আহিছে সীমান্তৱৰ্তী স্থানীয় ৰাইজক। জেগাতে নহয়, তেওঁলোকে 3টা জেগাত টেণ্টৰ ব্যৱস্থা কৰিছিলে। এটা জেগাত টেণ্ট লগাইছে, 2টা জেগাত তেওঁলোকে চাইনবোৰ্ড পুতিছিলে, অকুপাইড বুলি চাইনবোৰ্ড পুতিছিলে। আমি ৰাতিপুৱা গোটেই ৰাইজ আহিলোঁ, আহি পেলাই এটা জেগাত চালোঁগৈ। সেইটো জেগাত তেওঁলোকে যাওঁতে লৈ যায় গ'ল গাড়ীত চাইনবোৰ্ডটো, কিন্তু চাইনবোৰ্ডটো আমি গৈ বিচাৰিলোঁ, নাপালোঁ। তাত গছ কাটি থোৱা আছে, কিন্তু চাইনবোৰ্ডটো নেদেখিলোঁ, তেওঁলোকে লুকুৱাই দিলে। এইটো জেগাতো এতিয়া চাইনবোৰ্ড লগোৱা আছে 2-3 জেগাত, কিন্তু আমি যোৱাৰ আগতে তেওঁলোকে খবৰটো পাই পেলাই আঁতৰাই দিলে। আৰু যিটো টেণ্ট লগাই থোৱা আছিলে, টেণ্টটো যেতিয়া আমি আহি পেলাই কিয় লগাইছে বুলি সুধোঁতে তেওঁলোকে ক'লে যে ইয়াত মিটিং হ'ব। ইয়াততো কোনো মিটিং হ'বলগীয়া কোনো কথাই নাছিলে। দেওবাৰে পুনৰ সেই একে পৰিস্থিতি হোৱাৰ শংকাত ৰাইজ উত্তেজিত হৈ খবৰ দিয়ে স্থানীয় আৰক্ষীৰ লগতে ৰাজহ বিষয়াক। वो आपका साइड से भी बोलने वाला निकलेगा, मेरा साइड से भी बोलने वाला निकलेगा। उसको कोई आपका साइड से भी कोई बोलो हम सुनेगा भी नहीं, ये साइड से भी बोलो कोई सुनेगा भी नहीं। খবৰ পাই ততাতৈয়াকৈ স্থানীয় আৰক্ষীৰ লগতে নাওবৈচা ৰাজহ বিষয়াৰ ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে অৰুণাচল প্ৰদেশৰ প্ৰশাসনিক বিষয়াসকলো উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই অসম অৰুণাচল সীমান্তৰ সীমা বিবাদৰ নিষ্পত্তিৰ উদ্দেশ্যে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে অৰুণাচল প্ৰদেশৰ মন্ত্ৰীসকলক আদৰণি জনোৱাৰ উদ্দেশ্যেৰে এনেদৰে অসমৰ ভূমিত কেম্প স্থাপন কৰে বুলি জনায় অৰুণাচলী লোকে। सकने से आपका साइड से भी बनाइए, एक साथ बनाइए, ठीक है, होगा, क्योंकि बाउंड्री में एक साथ मिलजुल कर बैठना है कि नहीं। अभी दोनों का आपका मंत्री भी आ रहे हैं, हम लोग का मंत्री भी, इसलिए दोनों कॉन्टिजेंसी प्लान है बनाइए। এনেদৰে কিয় অসমৰ ভূমিত কেম্প স্থাপন কৰি অৰুণাচলী লোকে আদৰণি জনাব লগা হ'ল, ইয়াক লৈ অসমৰ বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজৰ মাজতো সন্দেহ উপজে। আপোনালোকৰ কথা ঠিক আছে, 2টা পাৰ্টি ইয়াতে থাকক, কাৰণ মিনিষ্টাৰ আহিলে ৱেলকাম কৰা আমাৰো দায়িত্ব আছে, আপোনালোকৰ যেনেকৈ দায়িত্ব আছে আমাৰো দায়িত্ব আছে যে অসমৰ মিনিষ্টাৰ, অৰুণাচলৰ মিনিষ্টাৰ, যোনেই মিনিষ্টাৰ নহওক, আমাৰ নিজৰ জেগাত যেতিয়া আহিব ৱেলকাম কৰিবৰ কাৰণে আমি থাকিমেই। কিন্তু এতিয়া যদি অকল সেইটো মোটিভতে যদি এইটো বনাইছে, তেনেহ'লে আমিও ইয়াত থাকোঁ। নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ টুডে। আপোনাৰ সপোনৰ ঘৰখনৰ অভাৱ পূৰ কৰিবৰ বাবে আহি আছে ৰিস্কন আৱাজ। উন্নত মানৰ আন্তঃগাঁথনিৰে নিৰ্মিত ৰিস্কন আৱাজত থাকিব বেডমিণ্টন কোৰ্ট, জিমনেজিয়াম, কমিউনিটি হলৰ লগতে ছুইমিং পুলৰ সুবিধা। সকলো অত্যাধুনিক সা সুবিধাৰে সম্বলিত আপোনাৰ সপোনৰ ঘৰখনৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ ঠিকনা লাচিত নগৰ পথ নিয়াৰ SBI গড়চুক, গুৱাহাটী 35। ফোন নম্বৰ 6001799010 036140660608।